Hello everyone, মই জাবেদ আৰু তোমালোক সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'ৰ যোগেদি মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'ৰ যোগেদি তোমালোকৰ ক্লাছ 8ৰ ইংৰাজী বিষয়ৰ যোনটো পাঠ আছিল লুইছ পাষ্টিয়ৰ নামৰ এই পাঠটি আজি অসমীয়াত মই তোমালোকক আলোচনা কৰাম সেই পাঠটিৰ বিষয়ে। পোনপ্ৰথমবাৰৰ বাবে যদি কোনোবাই মোৰ এই ইউটিউব চেনেলটি চাই আছে, নমস্কাৰ, মই জাবেদ আলী আৰু আমাৰ চেনেলৰ পৰা এনে ধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে যেটো বেল আইকন আছে হেতু ক্লিক কৰি দিব যাতে আমাৰ চেনেলৰ পৰা এনে ধৰণৰ তোমালোকৰ শিক্ষাৰ বিষয়ক ভিডিঅ'ত তোমালোকে লাভ কৰা। তেন্তে আহাচোন আজি তোমালোকৰ যোনটো পাঠ আছে লুইছ পাষ্টিয়ৰ এটো আমি আজি অসমীয়াত আলোচনা কৰোঁ। পাঠটো যেতিয়া আৰম্ভ হৈছে তোমালোকে দেখিবা যে প্ৰথম পৃষ্ঠাতে কি আছে, কিছুমান বেমাৰৰ বিষয়ে দিয়া আছে। অৰ্থাৎ জীৱ-জন্তুৱে কামুৰিলে কি হয়, মহে কামুৰিলে কি হয়, এনে ধৰণৰ কিছুমান বেমাৰৰ বিষয়ে উল্লেখ আছে। তোমালোকে হেতু পঢ়িবা, নিজে তোমালোকে বুজিব পাৰিবা, সেইখিনি ইমান বুজাবলগীয়া নাই। এতিয়া মই মূল পাঠটোৰ পৰা আৰম্ভ কৰোঁ। তোমালোকে পাঠটো লুটিয়ালে দেখা পাবা যে এনেকুৱা এজন লোক, এওঁ হৈছে লুইছ পাষ্টিয়ৰ। এওঁই নিজৰ জীৱনত ৰেবিজ নামৰ যোনটো বেমাৰ, সেই বেমাৰটোৰ বিষয়ে তেওঁ এই পাঠটিত উল্লেখ কৰিছে আৰু তেওঁ কিদৰে বেমাৰটিৰ কাৰণে জীৱনত বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া হ'ল সেই বিষয়ে আমাক কিছু আভাস দাঙি ধৰিছে। আমি পাঠটি পঢ়িলে বুজিব পাৰিম। One day a boy called Louis Pasteur was playing with his friends in Abois, a small town in France. এদিন এখন ফ্ৰান্সৰ এখন সৰু চহৰ, নামটো কি এবয়ছ। এবয়ছত কি কৰি আছিলে, লুইছ পাষ্টিয়ৰে তেওঁৰ বন্ধুসকলৰ সৈতে খেলি আছিলে। Suddenly he saw a man running towards him. হঠাতে লুইছ পাষ্টিয়ৰে দেখিলে যে এজন মানুহ তেওঁলোকৰ ওচৰলৈ দৌৰি আহি আছে। The man was very frightened. আৰু যোনজন মানুহ দৌৰি আহিছে তেওঁ বহুত দেখিলে লুইছ পাষ্টিয়ৰে যে তেওঁ বহুত ভয় খাই আছে। What is the matter? Louis asked him. লুইছে সেই মানুহজনক সুধিলে যে কি হৈছে আপোনাৰ। Someone has been bitten by a mad wolf from the mountain. Louis was scared because he understood that the mad wolf was suffering from rabies. তেতিয়া সেই মানুহজনে ক'লে যে এজন ব্যক্তিক সেই পাহাৰৰ পৰা নামি অহা মেড উল্ফ মানে হৈছে, তোমালোকে ক'ব পাৰা যে যিবিলাক বনৰীয়া পগলা কুকুৰ বা শিয়াল সেইবিলাক থাকে, সেইসকল তোমালোকক মই এখন চিত্ৰ দিছোঁ চোৱা। এইটো হৈছে কি এটা মেড উল্ফ, অৰ্থাৎ পগলা কুকুৰ বা শিয়াল এনেকুৱা ধৰণৰ এটা জন্তু। মানুহজনে কৈছে যে এজন ব্যক্তিক পাহাৰৰ পৰা নামি অহা এটা মেড উল্ফে কামুৰিলে, সেইকাৰণে মই ভয়ে ভয়ে সেইফালৰ পৰা পলাই আহিছোঁ। লুইছ ৱাজ স্কেয়াৰ্ড, আৰু লুইছে বহুত আচৰিত হ'ল আৰু ভয় খালে। কাৰণ কিহৰ কাৰণে? কাৰণ লুইছে জানে যে যেতিয়া মেড উল্ফবিলাক সেই সময়ছোৱাত কি হৈ আছিলে, ৰেবিজ নামৰ এটা বীজাণু বা বেমাৰৰ দ্বাৰা আক্ৰান্ত হৈ আছিলে আৰু সেইকাৰণে লুইছে বৰ ভয় খাইছিলে। Rabies is a viral disease that causes inflammation of the brain in humans and other mammals. অৰ্থাৎ লেখকে কৈছে যে ৰেবিজ হৈছে এনেকুৱা এটা বেমাৰ, ভয়ানক বেমাৰ, যিটোৱে হিউমেন বডি অৰ্থাৎ মানৱ শৰীৰৰ বিভিন্ন অংশৰ লগতে ব্ৰেইন বেয়া কৰে। এনিমেল উইথ ৰেবিজ গো মেড এণ্ড ডাই। যেতিয়া জন্তুত ৰেবিজ নামৰ বেমাৰটো হয় তেতিয়া সেই জন্তুটো প্ৰথম অৱস্থাত পাগল হয়, তাৰপিছত কি হৈ যায়, মৰি থাকে। হিউমেন বিং গেট দ্য ভাইৰাছ ৱেন দে আৰ বিটেন অৰ স্ক্ৰেটাড বাই এনিমেলছ উইথ ৰেবিজ। মানৱ শৰীৰতো ৰেবিজ হ'ব পাৰে কেতিয়া, যেতিয়া কোনো এজন মানুহক কোনো এটা জন্তুৱে কামুৰিব বা আচৰ কৰিব, তেতিয়া কি হ'ব পাৰে, সেই জন্তুটোৰ পৰা ৰেবিজ নামৰ বেমাৰটো সেই মানুহজনৰ গালেও আহিব পাৰে। The man who was bitten by the mad wolf will get the disease and die, thought Louis. লুইছে এতিয়া ভাবিছে যে যিজন মানুহক এতিয়া পাহাৰৰ পৰা অহা সেই মেড উল্ফে কামুৰিলে তেওঁ হয়তো এতিয়া ৰেবিজ হ'ব আৰু তাৰপিছত তেওঁ মৰি থাকিব। The incident disturbed him. আৰু এই যোনটো ঘটনা ঘটি গ'ল তেওঁৰ লগত, সেই ঘটনাটোৱে তেওঁক মনটো অশান্ত কৰিব ধৰিলে। Who knew that one day he would be the one of the to find a cure for the deadly disease. কোনে জানিছিল যে এওঁই সেই ধৰণৰ এটা ভয়ানক মহামাৰী বা বেমাৰৰ পৰা ৰক্ষা পাব পৰা ঔষধ নিৰ্মাণ কৰিব, অৰ্থাৎ আৱিষ্কাৰ কৰিব। অৰ্থাৎ লুইছ পাষ্টিয়ৰে পৰৱৰ্তী সময়ত কি হ'ল, এজন বিখ্যাত বিজ্ঞানী বা বিশেষজ্ঞ হৈ পেলাই কি কৰিলে, সেই যোনটো ৰেবিজ নামৰ বেমাৰ তাৰ কাৰণে এটা ঔষধ উলিয়ালে। Many years later, while experimenting on rabbits, বহু বছৰৰ পিছত যেতিয়া
ৰেবিজবিলাকৰ ওপৰত অৰ্থাৎ শহাপহুবিলাকৰ ওপৰত পৰীক্ষা কৰা হ'ল পেষ্টিয়ৰ ফাউণ্ড দ্য ডেডলি ভাইৰাছ ডেট কজেছ ৰেবিজ তেতিয়া পেষ্টিয়ৰে লুইচ পাষ্টাৰে বিচাৰি পালে সেই ভাইৰাছটো বা সেই বেমাৰটো যিটোৱে ৰেবিজ বিয়পায় In his experiment, he treated the ailing rabbits by injecting them with the same virus and succeed in curing them. বহু বছৰৰ পৰীক্ষাৰ নিৰীক্ষাৰ অন্তত তেওঁ যিবিলাক এইলিং ৰেবিজ অৰ্থাৎ দুৰ্বল অৰ্থাৎ যিবিলাক প্ৰায় বেমাৰী ৰেবিজ থাকে অৰ্থাৎ শহাপহু থাকে সেইবোৰক ইনজেকশ্যন দিলে অৰ্থাৎ সেইবোৰক কিছুমান ঔষধ দিলে আৰু তেওঁ কি গম পালে যে ৰেবিজৰ পৰা তেওঁলোকে অৰ্থাৎ সেই শহাপহুকেইটা ভাল হ'ব পাৰিছে অলপ অলপকৈ আৰু তেওঁ ছাকচিড হৈছে বুলি ভাবিছে ইফ অনলি আই হেড এ চান্স টু ট্ৰাই ইট আউট অন হিউমেন বিংছ হি থট এতিয়া তেওঁ সেই যোনটো ঔষধ ব্যৱহাৰ কৰিছে ৰেবিজৰ পৰা ৰক্ষা পোৱা তেওঁ জন্তুৰ ওপৰত অৰ্থাৎ সেই শহাপহুটোৰ ওপৰতহে এপ্লাই কৰিছে মানুহৰ ক্ষেত্ৰত ৰেবিজ বীজাণুটো মানুহৰ গাৰ পৰা ভাল হয় নহয় সেইটো কিন্তু তেওঁ এতিয়ালৈকে চান্স পোৱা নাই সেইটোৱে ভাবিছে যে যদি মই এতিয়ালৈকে এবাৰ হ'লেও এজন মানুহৰ গাত এই ঔষধটো দি পৰীক্ষা কৰি চাব পাৰিলোহেঁতেন যদি মই আজি ছাকচিড হ'লোহেঁতেন অৰ্থাৎ ছাকচেছফুল সফল হ'লোহেঁতেন দ্য চান্স কামছ অন আৰু সেই চান্সটো অনতি পলমে তেখেতৰ জীৱনলৈ আহিছে On July 6, 1885, a boy was returning from school when he was bitten by a mad dog. 1885 চনৰ 6 জুলাইৰ কথা কি হ'ল এটা স্কুল বয় অৰ্থাৎ স্কুলৰ পৰা ঘূৰি অহা ল'ৰা এটাই কি হ'ল ঘৰলৈ আহি থাকোঁতে এটা পগলা কুকুৰে তাক কামুৰিলে His mother came to Pasteur crying আৰু সেই ল'ৰাজনৰ মাকে পেষ্টিয়ৰৰ ওচৰলৈ ল'ৰাজনক লৈ আহিলে তাৰপিছত ক'লে কেন ইউ ছেভ মাই ছান ছাৰ যে আপুনি মোৰ এই ল'ৰাটোক ৰক্ষা কৰিব পাৰিবনে ছাৰ উড ইউ প্লিজ ছেভ হিম অনুগ্ৰহ কৰি তাক জীৱনটো ৰক্ষা কৰক আই এম ৰেডি টু গিভ ইউ এভৰিথিং আই হেভ মই আপোনাক আপুনি যি বিচাৰে সকলো দিবলৈ সাজু কিন্তু আপুনি মোৰ এই ল'ৰাজন ভাল কৰি দিয়ক ডণ্ট ৱৰি লুইছে ক'লে যে আপুনি চিন্তা কৰিব নালাগে কনচলিং দ্য বয়জ মাদাৰ মানে মাকক সান্তনা দি পেষ্টিয়ৰে ক'লে যে আপুনি চিন্তা কৰিব নালাগে আপোনাৰ ল'ৰা ভাল হৈ যাব আই উইল ডু হোৱাট এভাৰ আই কেন মই যিমানখিনি পাৰোঁ মই সিমানখিনি চেষ্টা কৰিম মে বি ইট উইল বেনিফিট দ্য এণ্টায়াৰ হিউমেন ৰেছ ইন দ্য ফিউচাৰ হি থট আৰু তেওঁ মনে মনে ভাবিছে যে এই পৰীক্ষাটোৱে হয়তো গোটেই মানৱ জাতিৰ কাৰণে ভৱিষ্যতে বহুত কাম কৰিব Pasteur was not sure if his method would work on human beings. Pasteur কিন্তু sure নাছিল অৰ্থাৎ একদম তেওঁ জনা নাছিল যে সেইটো বস্তুৱে মানুহৰ ক্ষেত্ৰতো কাম কৰিবই অৰ্থাৎ মানুহৰ যে ৰেবিজ হয় তেওঁ দিয়া ঔষধটোৱে যে মানুহৰ ক্ষেত্ৰতো ভাল কৰিব সেই ৰেবিজৰ পৰা তেওঁ কিন্তু জনা নাছিলে Yet he made up his mind to take the risk. তথাপিও তেওঁ সেই ৰিস্কটো ল'বলৈ বিচাৰিলে He injected the boy with the virus and kept him under watch. পোনপ্ৰথমে তেওঁ সেই ৰেবিজ যেতিয়া কুকুৰে কামোৰাৰ ফলত ল'ৰাজনৰ হ'ল তেতিয়া সেই ৰেবিজটো নাইকিয়া কৰিবলৈ অৰ্থাৎ সেই বেমাৰটোৰ পৰা ল'ৰাটোক ৰক্ষা কৰিবলৈ প্ৰথমে এটা ইনজেকশ্যন দিলে তেওঁ আৰু তাৰপিছত তেওঁ সেই ল'ৰাটোক লক্ষ্য কৰি থাকিলে To his pleasant surprise, the boy responded to Pasteur treatment. আৰু কি হ'ল যেতিয়া সেই ইনজেকশ্যনটো দিলে অৰ্থাৎ বেজীটো দিলে পেষ্টিয়ৰে আৱিষ্কাৰ কৰা তেতিয়া সেই ল'ৰাজন ৰেবিজৰ পৰা মুক্ত হ'ল This new method of treatment of rabies made Pasteur famous all over the world. আৰু এই ৰেবিজ নামৰ মহামাৰীটোৰ বিপক্ষে লুইচ পাষ্টাৰে যি নতুন ঔষধৰ আৱিষ্কাৰ কৰিলে সেইলৈ তেওঁ বিশ্ববিখ্যাত হৈ পৰিল সমগ্ৰ বিশ্বতে In 1888, the French government founded the Pasteur Institute in Paris. 1888 চনত কি কৰিলে যিখন ফ্ৰান্সৰ চৰকাৰ আছিলে ফ্ৰান্স চৰকাৰে কি প্ৰতিষ্ঠা কৰিলে পেষ্টিয়ৰৰ নামত এখন ইনষ্টিটিউট অৰ্থাৎ অনুষ্ঠান শিক্ষা প্ৰতিষ্ঠা কৰিলে ক'ত পেৰিছত This institute is dedicated to the study of biology, microorganism, diseases and vaccines. আৰু ইয়াত কি কৰা হয় বায়োলজি মাইক্ৰ'অৰ্গানিজম আদিৰ দৰে যিবিলাক বিজ্ঞানৰ বিষয় আছে সেইবোৰৰ অধ্যয়ন কৰা হয় লগতে ডিজিজেছ
বিভিন্ন ধৰণৰ বেমাৰ ৰোগ আদিৰ বিষয়ে লগতে ভেকচিনছ সেইবোৰৰ যিবিলাক পৰিত্ৰাণপ্ৰ ঔষধ সেইবোৰৰ বিষয়ে অধ্যয়ন কৰা হয় এনেকুৱা এখন ইনষ্টিটিউট অৰ্থাৎ অনুষ্ঠান শিক্ষা প্ৰতিষ্ঠান গঢ় দিয়া হ'ল লুইচ পাষ্টাৰ ডাইড ইন 1895 আৰু লুইচ পাষ্টাৰৰ মৃত্যু কেতিয়া হয় 1895 চনত গতিকে এইদৰে তোমালোকৰ আজিৰ এই পাঠটি সম্পূৰ্ণ হৈছে এইদৰে আজিৰ এই পাঠটো আমি ইমানতে সামৰিছোঁ ভিডিঅ'টি চাই যদি ভাল পালে এটি লাইক কৰি দিবা লগতে কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট বক্সত জনাবা মই তোমালোকৰ উত্তৰসমূহ পৰৱৰ্তী ভিডিঅ'ৰ যোগেদি নাইবা কমেণ্ট বক্সতে দিবলৈ চেষ্টা কৰিম লগতে ভিডিঅ'টি তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে লগতে এতিয়ালৈকে যদি মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা যাতে আমাৰ চেনেলৰ পৰা এনে ধৰণৰ ভিডিঅ' তোমালোকে লাভ কৰি থাকা তেন্তে ঠিকে আছে ধন্যবাদ